আমাৰ অসমৰ 5খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মানাহ হ'ল অন্যতম এখন। তাতো আমি বহুত দিনৰ পৰা ফুৰিব আহিম বুলি ভাবি আছিলোঁ। তো আজি ফাইনেলি আহিলোঁ। প্ৰথমতে আমি দেখা পালোঁ চাহ বাগিচাখন। তো চাহ বাগিচাখন পাৰ হৈ এনেকুৱা ধুনীয়া এটা পৰিৱেশ পালোঁ, একদম মনোমোহা আৰু ধুনীয়া ভাল লগা। মানাহত আহিলে আপোনালোকে আহিব, এইপিনে চাহ বাগানৰ মাজে মাজে ধুনীয়াকৈ আহি আমি পালোঁ মানাহ। আৰু মানাহ বৰ্তমান বন্ধ হৈ আছে, তো সুমিব নিদিলে, তাৰ কাৰণে আমি ইয়াৰে ওচৰে পাঁজৰে ঘূৰি আছোঁ এনেকৈ ধুনীয়াকৈ। তো কিবা এটা ফিলিংছ হৈছে যে বহুত ডাঙৰ এখন অৰণ্যৰ মাজত আছোঁ সুমি। তো তাৰপিছত আমি ফাইনেলি গড় চড়টো একো দেখা নাপালোঁ, বাঘ চাঘ। তো হাতীকেইটাকে দেখা পালোঁ আৰু। তো হাতী চানা আৰু হাতী পোৱালি কিবা এনেকৈ বহুতকেইটা দেখা পালোঁ, হাতী চাতী। ময়ূৰো দেখা পালোঁ, ময়ূৰটো কিন্তু কেপচাৰ কৰিব নোৱাৰিলোঁ, অলপ দূৰত আছিল তো হাতীকেইটাকে ভালকৈ কেপচাৰ কৰিলোঁ আৰু আপোনালোকক হাতীকেইটাকে দেখালোঁ। তো মানাহখন ভালে লাগিল বাৰু, ভিতৰত সোমাব পাৰিলে আৰু বেছি ভাল লাগিল হয়। তো এনেকৈ ধুনীয়াকৈ চাই ধুনীয়াকৈ আৰু ঘৰলৈ আহিলোঁ আমি। ঘৰলৈ আমি পেহী